ভাবিকা আৰু মোৰ ইউটিউব চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে ভালে আছে আৰু কুশলে আছে। আজি পুৱা একদম গা চা ধুই একদম ৰেডি হৈ ভাত পানী বনাই এতিয়া আজৰি হৈ আপোনালোকৰ লগত কথা পাতি আছোঁ। এইফালে চব মানে বিছনা পাতি চব পৰিষ্কাৰ কৰিলোঁ। এইফালে ছোৱালীয়ে কিতাপ লৈ বহি আছে। কিতাপ লৈ বহি আছে এন্ধাৰ। আৰু আজি গোটেই দিনটো কি কৰোঁ আপোনালোকে চাই থাকিব। আজি এটা টেষ্টি বস্তু বনাই খাম। এইফালে ভাইটি আম পাৰি আছে, এজনে আম পাৰি আছে আৰু এজনে কেঁচ ধৰি আছে। এয়া পৰিল এয়া আম। মা আঠাটো গাত লাগিলে কিন্তু ঘা হৈ যাব। আমখিনি বহুত ডাঙৰ হৈছে কিন্তু না। তুমি পাৰিবা ধৰিব? নোৱাৰিবা? এইফালে বাইদেউ। এইটো কোন আহিছে? হা? এইটো পিঠিত কি লৈছা? হা? এইটো কি পিঠিত কি? এইটো কি? এইটো কি লৈছা? এয়া চাচোন চা কিমান ডিজাইন। আগফালে এনেকে কুকুৰা পিছফালে দেখোন একদম না। এইটো আম খাম এতিয়া। দেখাও। দুই ধৰণৰ আম আছে। কোৱা নাই কিবা ক'ব গ'লে এতিয়া ৰবা মোক আগত দি এইটো দিলে এটা ৰুকাম, এটা এইটো খাই কৈ আছোন কেনেকা টেষ্ট কেনেকা। বহুত টেষ্টি হৈছে। আমি বহুত মানুহ আহিছো। এইটো এজন দুজন তিনিজন চাৰিজন পাঁচজন সাতজন আঠজন নজন। হাই এতিয়া মই খাম। এতিয়া দিব মোক। বহুত টেষ্টি হয়। পিকনিক হৈ আছে। এই আমখিনি খাই কেনেকা লাগি আছে? একদম কি মজা ন? এইটো চোৱাচোন, এইটো যা আহিয়ে গৈছে ভিডিঅ'।
মা তুমি এইফালে আহা তুমি আকৌ এইফালে আহা ৰৈ ইফালে নবহে ইফালে তাইৰ কাষত আমার বিছনা বেডরুমত লেত্রা করে দিল আমার বেডরুম টেঙাব বেডৰুম লেতেৰা কৰি দিলে এইটো টেঙা নাই নহয় কেনেকুৱা লাগিছে বঢ়িয়া একদম মজা উজান বজাৰৰ পৰা আম খাবলৈ আহিছো উজান বজাৰৰ পৰা আম খাব আহিছা উজান বজাৰৰ পৰা অঁ উজান বজাৰ আম পাবলৈ নাই এনেকুৱা মিঠা টেঙা ন আম নাই আৰু ইয়াত ইমান মজা কোনে কোনে তই খাই দেখা আৰু মই খাই দেখাই দিলো অঁ কোনে কোনে খাই আহিব পাৰে ন অঁ কোনে কোনে খাই আহিব পাৰে মৌকে চুবাইছে কোনে তাৰ পিছত টেঙা হ'ব চুলি কাটি না আমটো কেনেকুৱা লাগিছে কোৱা কোৱা মজা কেনেকুৱা লাগিছে কোৱা কোৱা টেষ্টি লাগিছে কোৱা হয়তো ধুনীয়া যে কিন্তু কোৱা বেয়া লাগে পাতি আৰু লাগিব আৰু অকমান লোৱা গুড়খিনি বহুত টেষ্টি লাগিছে মোৰ খাই বেডৰুম নাই ইয়াত তোমাক দুইটাৰে বেডৰুম নষ্ট হৈ যায় সাফ করা লাগবে জানা আমার সাফ করা লাগবে আমার বেডরুম নষ্ট করে দিলে আমি এইফালে মন্দিৰ আমি ঘৰত যাম ন জলদি পকা ভাবিলে কি মানে কোৱা টেষ্টি সেইটো মানে এইটো কি কৰি যাম আৰু আমাৰ বেছি মিঠা হ'ব দাম এটাও আছে যে ধুনীয়া মিঠা হ'ব কিন্তু পোকো নহ'ব কিন্তু পোক নাই ইয়াত আমার বেডরুম তো নষ্ট করে দিলা আর তোমাকে সাফা করা লাগবে কোনে তোমাকে